এপিজে আব্দুল কালামৰ জন্ম 1931 চনৰ 15 অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমৰ ধনুককুৰি গাঁৱত এজন মাছমৰীয়াৰ ঘৰত হৈছিল। এপিজে আব্দুল কালামৰ সম্পূৰ্ণ নাম হ'ল আব্দুল ফকিৰ জয়নাল আবদিন আবুল কালাম। পিতৃৰ নাম জয়নাল আবদিন। আব্দুল কালামৰ দেউতাক বেছি লিখা-পঢ়া কৰা নাছিল আৰু বেছি ধনীও নাছিল। এজন সাধাৰণ মাছমৰীয়া আছিল। কালামৰ দেউতাক যদিও বেছি লিখা-পঢ়া কৰা নাছিল, তথাপি কালামৰ জীৱনত তেওঁৰ দেউতাকৰ প্ৰভাৱ যথেষ্ট আছিল। আব্দুল কালামৰ শিক্ষক ইয়াছৰাই চুলেমানে তেওঁক কৈছিল, জীৱনত সফলতা অনুকূল পৰিমাণ প্ৰাপ্ত কৰিবলৈ তীব্ৰ ইচ্ছা, আস্থা আৰু অপেক্ষা এই তিনিটাৰ প্ৰয়োজন। আব্দুল কালামে প্ৰাথমিক শিক্ষা ৰামেশ্বৰমৰ পঞ্চায়ত প্ৰাথমিক বিদ্যালয়ৰ পৰা সাং কৰে। আৰম্ভিক শিক্ষা গ্ৰহণ কৰিবলৈ বাতৰি কাকতো বিক্ৰী কৰিব লগা হৈছিল আবুল কালামৰ। 1950 চনত মাদ্ৰাছ ইনষ্টিটিউশ্যন অৱ টেকন'লজিৰ পৰা তেওঁ স্পেচ ছায়েন্সত স্নাতক ডিগ্ৰী লাভ কৰে। 1962 চনত ভাৰতীয় অন্তৰিক্ষ অনুসন্ধান সংগঠনত যুক্ত হৈছিল, য'ত আব্দুল কালামে 1982 চনত ৰোহিণী উপগ্ৰহ সফলতাপূৰ্বকভাৱে স্পেচত প্ৰক্ষেপিত কৰিছিল। আব্দুল কালাম মিছাইল মেন আৰু জনতাৰ ৰাষ্ট্ৰপতি নামেৰে জনাজাত। ভাৰতীয় গণতন্ত্ৰৰ 11 নং ৰাষ্ট্ৰপতি আছিল এপিজে আবুল কালাম। আবুল কালাম ভাৰতৰ পূৰ্ব ৰাষ্ট্ৰপতি, বৈজ্ঞানিক আৰু ইঞ্জিনিয়াৰ আছিল। আবুল কালামে শিকাইছে যে জীৱনত যেনেকুৱাই পৰিস্থিতি নহওক কিয় নিজৰ ইচ্ছা আৰু নিষ্ঠা সহকাৰে কাম কৰিলে সকলো কামতে সফলতা অৰ্জন কৰিব পাৰি। আব্দুল কালামৰ আত্মজীৱনীখনৰ নাম হ'ল উইংছ অফ ফেয়াৰ, যাৰ অসমীয়া অনুবাদো আছে। কিতাপখনৰ নাম হ'ল অগ্নিৰ ডেউকা। তেওঁ লাভ কৰা সন্মানবোৰ হ'ল 1981 চনত পদ্মভূষণ, 1990 চনত পদ্মবিভূষণ, 1994 চনত বিশিষ্ট হিতাধিকাৰ, 1997 চনত ভাৰত ৰত্ন, 1997 চনত ইন্দিৰা গান্ধী একতা পুৰস্কাৰ লগতে বহুতো পুৰস্কাৰ লাভ কৰে। এইজন মহান বিজ্ঞানীৰ 2015 চনৰ 27 জুলাইত ভাৰতীয় প্ৰবন্ধ সংস্থা শ্বিলঙত বক্তৃতা দিয়াৰ সময়ত হাৰ্ট এটেক হোৱাৰ ফলত 8:30 মৃত্যুবৰণ হয়। Sir, how did you become so great? How did I become so great? That's the question. Well, I don't know. I personally believe you must have a dream. Say, I must have a dream. I must have a dream. I must continuously acquire knowledge. I must continuously acquire knowledge, Hard work hard work, and perseverance. and perseverance. One should not be afraid of problems. Not afraid of problems. Then you will be successful. Okay?